তো গাইজ পেকিং hey guys আমাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে কি আমাৰ ক্লাছমেটে হয় মানে লগৰ এটা চ' বাৰ্থডে আছে চ' তাৰ ওচৰলৈ যাম আৰু মূৰত যাওঁ বিমান এই কাৰোবাৰ লগত কথা পাতি আছে বিজি হৈ আছে চ' আৰু সঞ্জীৱ যাম বুলি কৈছিলে মানে সঞ্জীৱ মানে মোৰ আৰু এটা লগৰ যে আগৰ লগত দেখিছিলা ন তোমালোকে চ' সি নেযাওঁ বুলি কৈছে তাৰ কিবা কাম ওলালে চ' লগৰটো বাৰ্থডেলৈ মানে মাতিছিলে আমাক গোটেই দিনাই মাতিছিলে মানে সি যাব নোৱাৰো বুলি কয় সঞ্জীৱ বুলি কোৱাটো চ' আমি যাম এতিয়া গিফ্টটো পেক কৰি লওঁগৈ মানে আমি দুটাৰ ওপৰত কিবা এটা নিম বুলি ভাবিছোঁ চ' গিফ্টটো তোমালোকক দেখাই দিম আৰু ভিডিঅ' চাই দিবা দোকানৰ লগত তো গাইজ গিফ্টটো মানে এইটোৱে আৰু তো এইটো ভালকৈ পেকিং কৰিমগৈ এতিয়া এইটো এটা এইটো তাৰপিছত গেঞ্জি এটা ল'ম এতিয়া তো এইকেইটা পেকিং কৰিব লাগিব তো গাইজ আৰু পেক কৰিবলৈ আছেই অকল এইটোৱে নাই হোৱা আকৌ এতিয়া দোকানলৈ গৈ আছোঁ দোকানত আকৌ পেক কৰিমগৈ তো ভিডিঅ'টো চাই থাকিবা স্কিপ নকৰাকৈ দেই দোকানৰ পৰা আহিলোঁ মানে এই লগৰটোৰ ঘৰত এতিয়া মানে গিফ্টটো আৰু ভালকৈ একদম পূৰা মজাকৈ পেকিং কৰি দিম মানে কাগজ দি থাকিম মানে চ' মই এতিয়া মোৰ এটা আছে ডিম এটা আছে এইটো তাৰ মাথাত মাৰিমগৈ মানে আজি তো ভিডিঅ'টো চাই থাকিবা বহুত ধামাকা হৈ গৈছে তো গাইজ এয়া পেকিং চলি আছে এইজনে পেকিং কৰিব এতিয়া এটা জাঙিয়া লৈছে এইটো হবনে হ'ব লাগে বেছি ডাঙৰ নহব জানো তাৰপিছত গেঞ্জি এটা ছুটি হ'ব নি এইটো নাই এইটো জোখতে হ'ব এইটোৱে ডাঙৰ হ'ব পাৰে একো নাই Don't say goodbye, don't make me cry. Don't say goodbye, don't make me cry. গাইজ গিফ্টটো ৰেডি হৈ গ'ল তো আৰু লগৰ এটা আমাৰ চোলাটো পিন্ধি ল'লোঁ তো গিফ্ট এটা পেকিং কৰি যাম এতিয়া ওলাই আছোঁ দেই গাইজ ফাইনেলি আহি আছোঁ পাওঁ অৱস্থা হৈছে আৰু ইয়াৰ কণী আজি ডাইৰেক্ট মাথাত পৰিব মানে তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ গৈছে তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট সিহঁতৰ ঘৰতে লগ পাম গাইজ ফাইনেলি যিটো ঘৰ পাই গ'লোহি আৰু এতিয়া যাম এতিয়া আমি ইয়াত কেইবাটাও আৰু লগৰ দুটা গোট খাই গ'ল এইটো এটা আৰু ব'লা ন ব'লা যিটো ফাইনেলি গাইছ লগত আছে ইউটিউবাৰ পৰিলোঁ বে নাই পোৱা কৰিমহে নাহিলে হেপী বাৰ্থডে ভাই দেই ফুলেই পঠাম গিফ্ট ফুল জলদি এটা ফুল সৰহকৈ লগাম মই নহয় Capi. আৰু কেইটা আছে আৰু নাই অকলে দুটাই কি ডাঙৰ নে পুৰা এনজয় কৰিলোঁ মানে আৰু তাত খাবলৈ ভাত দিলে আৰু তাত নকৰিলোঁ আৰু অলপ লাজ লাগিলে চ' এতিয়া আমি ৰাস্তাত বহি আছোঁ আৰু সি আহক তাক লগ কৰি মানে তোৰ ঘৰলৈ গৈ থাকিম বাৰ্থডে আছিলে হাই বুলি দিয়া হাই তো সদায় হেপী হৈ থাকিবা হাই দস্তিয়ে হয় আৰু তো গাইজ তাৰ আমি সিহঁতৰ ঘৰৰ পৰা এতিয়া মানে গুচি আহিলোঁ চ' এতিয়া আমি ঘৰতে গৈ আছোঁ মানে দুইটাই তোৰ ঘৰৰ পৰা আমি এতিয়া আহিলেও সকলোৱে বিদায় দি দিছোঁ আৰু তোমালোককো বিদায় দি দিছোঁ চ' মানে ভিডিঅ' চাই কেনেকুৱা পালে তলত কমেণ্ট এটা কৰি দিবা আৰু চেনেলত যদি কোনোবা নতুনকৈ আহিছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু সদায় নতুন নতুন ভিডিঅ' দিম মানে তেতিয়া অলপ ছাপোৰ্ট দিবা আৰু সকলোৱে
তো অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ বাই বাই।